वेलकम बैक टू माई चैनल और आपलोक सकलोके मोर चैनलলৈ पुनर्बार स्वागतम जनाइছোঁ और आपनालोके जदि कोनोबा नतुन व्यूअर्से मोर चैनल चाइ आछे तो वेलकम टू माई चैनल। আজি হৈছে 22 আগষ্ট रक्षाबंधन। सो मोर फाলৰ পৰা সকলোলৈকে राखी बंधনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এতিয়া বাজিছে প্ৰায় 9টা বাজিল। ৰাখি মই কালি আনিলোঁ কিন্তু মিঠাই না নহ'ল, কালি অলপ টাইম নাপালোঁ। সো এতিয়া মই গৈ আছোঁ তিনিআলিলৈ মিঠাই আনিবলৈ। সো ব্লগটো ষ্টাৰ্ট কৰোঁ। আহি গলো আৰু এতিয়া মই পুৰা মানে থালিখন ধুনীয়াকৈ ৰেডি কৰিছোঁ, মানে চাকি তাকি মিঠাই চিঠাই ৰাখি দি আৰু এতিয়া মই যাম ৰাখি বান্ধিবলৈ। সো আপোনালোকে ভিডিঅ'টো চাই থাকিব। আৰু এটা কথা, মই এতিয়া ৰাখি বান্ধিবলৈ যাম, আপোনালোকে চাব। আৰু দুল দাদা আৰু দীপু দাদা সিহঁতে ঘৰত নাই, তো সিহঁতৰ কাৰণে মোৰ ফালৰ পৰা এই ব্লগৰ জৰিয়তে হেপী ৰক্ষাবন্ধন। ৰাখি বান্ধিবৰ কাৰণে আমাৰ ঘৰত আহি গ'ল আলহী, কিন্তু জংকি নাহিলে। ইয়াৰ পৰা ৰাখি লৈ আহিছে। এতিয়া পাইছে 11:30। ইহঁতে এতিয়া সময় পাইছে ৰাখি বান্ধিব। আৰু মই আপোনালোকক চাগে ভিডিঅ'ত কৈছিলোঁ যে দুল দাদা আৰু দীপু দাদা ৰক্ষাবন্ধনৰ সময়ত নাথাকেই, কিন্তু মই ভিডিঅ'টো এডিট কৰাৰ পাছতে, কাৰণ মই ভিডিঅ'টো কালি, আজি হৈছে 23 আগষ্ট আৰু কালি 22 আছিলে, ভিডিঅ'টো এডিট কৰাৰ আগতে এডিট কৰিলোঁ ন, সেইকাৰণে মই তেনেকৈ থৈ দিলোঁ। আৰু ৰাতি 9টা বজাত দীপুদা আহিছে, চ' সেইখিনি মই কাট নকৰিলোঁ আৰু দীপুদাৰ ভিডিঅ'টো মই ইয়াতে এড কৰি দিছোঁ, আপোনালোকে যাতে একো উল্টা পুল্টা নাভাবে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। এটা কথা পাহৰি গৈছিলোঁ, ছাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব, লগতে বেল আইকনটো আছে সেইটো প্ৰেছ কৰিব।